নমস্কাৰ, মই দীপৰঞ্জিত আমাৰ ইউটিউব চেনেলত আমাৰ স্বাগতম জনালোঁ। আজি এখন নতুন লোকেশ্যনত লৈ আছোঁ, আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো হ'ল আপোনাৰ বালিকপৰা, তেজপুৰ বালিকপৰা অঞ্চলৰ লখৰা সোণাইপাম গাঁও এখন। তো ইয়াতে আছে, আপুনি দেখিব, মই পিছফালে দেখুৱাম, প্ৰথমতে দেখুৱাই দিছোঁ। এইটো হ'ল আপোনাৰ জীয়াভৰলী নৈ এখন, যিখন দেখুৱাইছোঁ জীয়াভৰলী নৈ। এইখন নৈ পাৰ হৈ আৰু এটা খুঁটি আছে, মানে আৰু এখন নৈ আছে জীয়াভৰলী, মানে দুটা খুঁটি হৈ ফাটি আহিছে। তো ইয়াৰ আগত গ'লে আপুনি নামেৰি যিটো ৰাষ্ট্ৰীয় উদ্যান সেইখন পাব। তো ইয়াত আপোনাৰ বাঘ চাঘ আদি কৰি মানে পহু গাহৰি চব পোৱা যায়, হাতী চাতী আছে ইয়াতে। তো আগত ৱাইল্ড লাইফ কেম্পো আছে। তো এইখন জীয়াভৰলী, ইয়াত এইটো ঠাইত মানে আপোনাৰ পিকনিকৰ কাৰণে ধুনীয়া, মানে পিকনিক ষ্টল। তো ইয়াতে মানে পিকনিক খাবৰ কাৰণে বহুত ধুনীয়া। আৰু এইটো সময়ত কি হয়, আপোনাৰ ডিচেম্বৰৰ পৰা জানুৱাৰীৰ সময়ত, মানে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীৰ দিনা। তো ইয়াত আপোনাৰ মানে ঠাই নোপোৱা যায় মানে পিকনিক খাবৰ কাৰণে। তো বহুত মানুহৰ ভিৰ হয়। আৰু এইবাৰ দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াত এখন নতুনকৈ এতিয়া ধাবা এখন অ'পেনিং কৰিব লৈছে, বনাই আছে, হ'ব আৰু এসপ্তাহ পিছত এইটো মানে কমপ্লিট হৈ যাবগৈ। তো আৰু মানে ধুনীয়া হ'ব মানে। আৰু পিছফালে দেখুৱাব বিচাৰিছোঁ, এয়া হ'ল জীয়াভৰলী নৈ। কি ধুনীয়া দৃশ্য চাওক। এইফালে আপোনাৰ নামেৰি আগত গ'লে আপুনি পাব এইটো অৰুণাচল বৰ্ডাৰ। তো ধুনীয়া, আৰু পানী বহুত ধুনীয়া পানী, আমাৰ ভৰলী নদীৰ পানী একদম নীলা, একদম ফটফটীয়া পানী মানে। তো ইয়াত পিকনিকৰ কাৰণে বৰ ধুনীয়া প্লেচ মানে। ইয়াত মানে কি হয়, পানী চানীৰ অসুবিধা, সম্পূৰ্ণ বালি আৰু মানে লেতেৰা পেতেৰা নাই, আপুনি পুৰা চাফ চিকুণ ঠাই মানে। আৰু লগতে এই দেখিছে এইবোৰ বন, কি ধুনীয়া ধুনীয়া। তো এইবিলাক বনত আপোনাৰ মানে পিকনিক কৰিব বহুত ধুনীয়া। তো আৰু ইফালে দেখুৱাম আপোনাৰ এখন, এইটো ঠাইত দেখিছে নহয়, এইখিনি দেখিছে নহয়, জুম কৰিব নোৱাৰিম বাৰু, তথাপি দেখিছে ইয়াত বগৰী আছে, ইয়াত বগৰী গছ সম্পূৰ্ণ পূৰা বগৰী মানে। আৰু পানীত আপুনি মানে, ইয়াত পানীত মানে আপুনি গা চা ধুয়ে মজা লাগিব। পানী কিন্তু বহুত চেঁচা ইয়াৰ পানী, মানে ভৰলী নদীৰ পানীটো ডাইৰেক্ট আপোনাৰ ওপৰৰ পৰা আহে, ডাইৰেক্ট হিমালয়ৰ পৰা আহে বুলি কয়। তো সেইটো কাৰণে বহুত ঠাণ্ডা পানীটো ইয়াৰ। আৰু এটা কথা কি, আপোনালোকৰ নদী কিনাৰত মানে ডাইৰেক্ট জীয়াভৰলী পাৰত মানে খানা খোৱাৰ মজাই বেলেগ। ইয়াত মানে কি হয়, আপুনি যদি কিবা এটা ইয়াত মানে পিকনিক খাব আহিছে ন, কিবা এটা যিকোনো বস্তু লৈ আহিছে, কিবা নিৰামিষ হ'লে হওক, যি হওক, কিবা বনাই বহুত টেষ্টি লাগে নদী কিনাৰত খাই পেলাই। নদী কিনাৰৰ হাৱাটো বহুত ধুনীয়া, একদম ঠাণ্ডা ঠাণ্ডা হাৱা এটা মাৰি থাকে, তাৰমানে মজাই বেলেগ। এই গৰমতো আপোনাৰ গৰম নালাগে, যদি আপুনি নদীৰ পাৰলৈ আহে, নৈৰ পাৰলৈ বহুত ঠাণ্ডা লাগি থাকে। তো ইয়াত আৰু সন্ধিয়া সময়টোতে বেছি ধুনীয়া এটা মানে নিৰিবিলি এটা হেৰিৰ ওপৰত ইয়াত বহি মানে খোৱাৰ মজাও বেলেগ হ'ব চাগে, এই ধাবাত বহি পেলাই। তো ইয়াত যদি আপোনালোকে তেজপুৰ আশে পাশে হয়, তেনে ইয়াত আহি পেলাই আপোনালোকে ইয়াত আহি আৰু এনজয় মানে হ'ব পাৰিব। আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। তো ইমানে মই দেখুৱাব বিচাৰিছোঁ পিকনিকৰ কাৰণে। আৰু যদি আপোনালোকে আহিব বিচাৰে, লোকেশ্যনটো আহিব পাৰে, ইয়াত ধাবাও আছে, লগতে ধাবাটো আপোনালোকে খানা এনজয় কৰিব পাৰিব খাই। তো তাকে দেখুৱাবৰ কাৰণে ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।